নমস্কাৰ দুটো সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপুৰি ত্ৰিপুৰাত নৃশংস হত্যাকাণ্ড মোহনপুৰত দ্ৰুবিতে হানি খুচি হত্যা কৰিলে চতুৰ্থ শ্ৰেণীৰ এজন ছাত্ৰক দ্ৰুবিতে হত্যা কৰি কিডনী উলিয়াই নিয়াৰ অভিযোগ স্থানীয় লোকৰ দ্ৰুবিতৰ আক্ৰমণত নিহত 10 বছৰীয়া পূৰ্ণ বিশ্বাস নামৰ ছাত্ৰজন ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক বহু খেদা স্থানীয় ৰাইজৰ আক্ৰমণত আহত হয় 10 জন আৰক্ষী জোৱান আহত আৰক্ষী জোৱানসকলক সংকটজনক অৱস্থাত জিবি হাস্পতালত ভৰ্তি কৰা হৈছে পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হয় সম্প্ৰতি পলাতক কিশোৰ হত্যাকাৰী দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বাঘমাৰাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ লুইতৰ বুকুত নিশেষ হৈছে ইখনৰ পাছত সিখনকৈ গাঁও খহনীয়া যা যোৱাৰ পথত ব্ৰিটিছৰ আমূলৰ বিদ্যালয় আৰু মছজিদ কিন্তু এতিয়াও খবৰ ল'বলৈ আহৰি হোৱা নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষৰ আজিৰে পৰা নিয়মীয়াভাৱে কামাখ্যা দৰ্শন কৰিব পাৰিব ভক্তই মা কামাখ্যাক দৰ্শন কৰিবলৈ নিশাৰে পৰা শাৰী পাতি অপেক্ষা কৰিছে অগণন ভক্তই আজি পুৱা 6 বজাত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে দৰ্শন কৰে মা কামাখ্যাক নিশাৰ পৰা অপেক্ষাৰত দৰ্শনাৰ্থীক খাদ্য আৰু খোৱা পানী যোগান ধৰে দেৱালয় কৰ্তৃপক্ষই নিউজ 18ৰ বাতৰিৰ পিছতে গুৱাহাটী বিমানবন্দৰত কৰ্মৰত চিআইএছএফৰ মহিলা জোৱানক দায়িত্বৰ পৰা অব্যাহতি চিআইএছএফৰ মহিলা উপপৰিদৰ্শকগৰাকী পুনৰ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ ভুক্তভোগী গৰ্ভৱতী মহিলাগৰাকীৰ স্বামীলৈ ইমেইল যোগে এই কথা সদৰি কৰিছে চিআইএছএফৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে সমগ্ৰ ঘটনাৰ বাবে আনুষ্ঠানিকভাৱে দুখ প্ৰকাশ কৰিছে চিআইএছএফৰ অতিৰিক্ত মহাপৰিদৰ্শক অজয় কুমাৰে গুৱাহাটী বিমানবন্দৰত দিল্লী অভিমুখী এগৰাকী গৰ্ভৱতী মহিলা কাপোৰ খুলি তালাচী চলাইছিল চিআইএছএফৰ মহিলা জোৱানগৰাকীয়ে পিতৃৰ বিয়োগৰ বাবে গুৱাহাটীলৈ অহা গৰ্ভৱতী মহিলাগৰাকী নিৰাপত্তাৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰাইদেউৰ পত্নী কেৰাচিন ঢালি জ্বলাই হত্যাৰ অপচেষ্টাৰ এটা পাখণ্ডৰ লম্প স্বামীৰ বৰ্বৰতাৰ বলি হৈ 80% অগ্নিদগ্ধ হৈছে মহিলাগৰাকী অসম অৰুণাচলৰ সীমান্তৱৰ্তী লুখুৰাখন গাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অপচেষ্টা চলাইছিল সুৰাৰ ৰাগীত মাতাল টিপেশ্বৰ কৌৰী নামৰ লম্পটোৱে স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হৈছে দুৰ্ভগীয়া মহিলাগৰাকী 80% অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লম্প স্বামী টিপেশ্বৰ কৌৰী কেৰাচিন তেল ঢালিছে জ্বলাই দি তেওঁলোকে মেডিকেললৈ নিলে চিকিৎসা কৰা নাই নি পিনে তাতে মৰা মানুহ নিচিনা পেলাই দিছে তেওঁলোকৰ দেৱৰাকে নিছে আৰু আমাৰ ঘৰৰ মানুহ গ'ল জ্বলালে কোনে গিয়েকে জ্বলালে কিয় জ্বলাই দিলে কিবা কাজিয়া লাগি জ্বলাইছে মদ খাই এনি টাইম খাই মাককো জ্বলাইছিলে আগতে মদ নিদিয়া কাৰণে অসম সন্তান দেৱজিৎ চাংমাইলৈ বিশেষ সন্মান অমৃত প্ৰীতমৰ পিছত দেৱজিৎ চাংমাইক আমন্ত্ৰণ অস্কাৰ কমিটিৰ অস্কাৰ ভাৰতীয় ভোটিং মেম্বাৰ ৰূপে আমন্ত্ৰণ জনোৱা হৈছে বলিউডৰ জনপ্ৰিয় সংগীত ব্যৱস্থাপক দেৱজিৎ চাংমাই অমৃত প্ৰীতমৰ পিছত এই সন্মান লাভ কৰা দেৱজিৎ চাংমাই হৈছে দ্বিতীয়জন অসমীয়া এই বছৰ 25জনীয়া ভাৰতীয় ভোটিং মেম্বাৰৰ দলত থাকিব অসমৰ দেৱজিৎ চাংমাই যোৱা বছৰৰ 15জনীয়া ভাৰতীয় ভোটিং মেম্বাৰৰ দলত আছিল অসমৰ অমৃত প্ৰীতম চৰাইদেউৰ বানত এজনৰ সলিল সমাধি সাপেখাতিৰ কলাকাটা গোহাঁই গাঁৱত বাঢ়নি পানীয়ে প্ৰাণ ল'লে বুবুল গগৈ নামৰ লোকজনৰ অৰুণাচল নাগালেণ্ডৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত সাপেখাতিৰ সৃষ্টি হৈছিল ভয়ংকৰ বান কলাকাটা গোহাঁই গাঁৱত বানৰ কোবাল ফুটত উটি গৈছিল বুবুল গগৈ নামৰ লোকজন জিলা প্ৰশাসনে বহু সময় ধৰি অভিযান চলাই যদিও লোকজনক জীৱন্তে উদ্ধাৰত ব্যৰ্থ হোৱা অভিযানকাৰী দলটো বানত উটি যোৱা লোকজনক জীৱন্তে উদ্ধাৰত ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ মঙলবাৰে ৰাজীৱ ভৱনত ভোট গণনা কেন্দ্ৰ কৰি মাৰপিট ভোট গণনাত খেলিমেলি হোৱা বুলি অভিযোগ কৰি পৰ্যবেক্ষকক প্ৰহাৰ কৰিলে পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকে গুৰুতৰভাৱে আহত পৰ্যবেক্ষক SK গোলাম ভোট গণনাৰ ফলাফল ঘোষণা কৰাৰ পিছতে পৰ্যবেক্ষকক প্ৰচণ্ড ঘোচা সোধালে পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকজনে মাৰপিটৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলবাৰে ৰাজীৱ ভৱনত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নগৰ যুৱ কংগ্ৰেছৰ সভাপতি পদত জয়ী আজাহাৰ আলী আহমেদ বিধায়ক নুৰুল হুদাৰ সমৰ্থিত প্ৰাৰ্থী আজাহাৰ আলী বিধায়ক নুৰুল হুদাৰ সমৰ্থিত প্ৰাৰ্থীৰ হাতত পৰাস্ত ৰকিবুল হুছেইনৰ সমৰ্থিত প্ৰাৰ্থী পূৰ্বে কলিয়াবৰৰ লোকসভা সমষ্টিৰ সভাপতি আছিল আজাহাৰ ইয়াৰ আগত মই কলিয়াবৰ লোকসভা যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ আৰু মই যুৱ কংগ্ৰেছৰ হৈ কংগ্ৰেছ দলৰ হৈ ৰাইজৰ মাজত থাকি যিদৰে কাম কাজ কৰিলোঁ তাৰ পিছত যুৱ সতীৰ্থসকলে ধৰিলে যে মই নগাঁও জিলাৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আৰু তেখেতসকলৰ যি সঁহাৰি দেখি পেলাই মই এইবাৰ নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ মই আজি বিপুল ভোটত জয়ী হৈছোঁ
গোলাঘাটত শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ এই নিৰ্বাচনত প্ৰাঞ্জল শইকীয়া সভাপতি দেৱব্ৰত ফুকন উপসভাপতি অমৃত গগৈ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় জাগিৰোডৰ নাগালেণ্ডৰ তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে নামনি মোৱা নিউ তিনিচুকীয়া ৰঙিয়া ৰেলেৰে গুৱাহাটীলৈ অনাৰ পথত আৰক্ষীয়ে উদ্ধাৰ কৰিছে অপহৃত তিনি কিশোৰীক জাগিৰোড ৰেল ষ্টেচনত আৰক্ষীয়ে তিনি অপহৃত কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা অপহৰণকাৰী পলায়ন কৰে কোনো দুষ্কৃতিকাৰীয়ে কহিমাৰ পৰা গুৱাহাটীলৈ ৰেলযোগে ফুচুলাই আনিছিল তিনি কিশোৰীক অপহৃত কিশোৰী তিনিগৰাকী কহিমাৰ বেথেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী অৱশ্যে আৰক্ষীৰ তৎপৰতাত দুৰ্বৃত্ত কবলৰ পৰা সুকলমে উদ্ধাৰ হয় কিশোৰী তিনিগৰাকী মহানগৰীত পুনৰ ড্ৰাগছ জব্দ হাতীগাঁৱত জব্দ হৈছে 10 লাখতকৈ অধিক মূল্যৰ ড্ৰাগছ চাবোনৰ 3টা বাকচত লুকাই ৰখা অৱস্থাত জব্দ হৈছে ড্ৰাগছৰ 3টা পেকেট হাতীগাঁও আৰক্ষীৰ সহযোগত অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আব্দুল ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ভাড়া ঘৰৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰহমানৰ ঘৰ হৈছে মণিপুৰত লক্ষাধিক টকা ড্ৰাগছৰ লগতে অভিযানকাৰী দলটোৱে ৰহমানৰ ঘৰৰ পৰা জব্দ কৰিছে 20খন SBI গ্ৰীণ ৰেমিট কাৰ্ড 10টা মোবাইল ফোন এখন এক্টিভা আৰু বহু আপত্তিজনক সামগ্ৰী ঘটনা সন্দৰ্ভত এগৰাকী মণিপুৰী মহিলাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পূৰ্বে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকী ঘোঁৰামৰা নদবমাত শান্তি বৰঠাকুৰৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী সম্প্ৰতি ধৃত মহিলাসহ ড্ৰাগছ সৰবৰাহকাৰীটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে অপৰাধ অনুসন্ধান শাখাই ধৃত ৰহমানৰ লগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে মহানগৰী এনে অধিকাংশ ভাড়াঘৰৰ পৰাই চলি আহিছে ড্ৰাগছ জুৱা আৰু বৈধ কলা বেহাৰ লগতে অনৈতিক কাৰ্যকলাপ চাকৰি নিয়মীয়াকৰণ নহব বুলি সোমবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঘোষণা কৰা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ঠিকাভিত্তিক শিক্ষকসকলে মঙলবাৰে শিক্ষামন্ত্ৰীৰ এই ঘোষণাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঠিকাভিত্তিক শিক্ষকসকলে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ এনে সিদ্ধান্ত চৰম অনিশ্চয়তাৰ মাজলৈ ঠেলি নিব হাজাৰ হাজাৰ শিক্ষকৰ ভৱিষ্যত পুঁজিৰ অভাৱত বৰ্তমান বন্ধ হৈ পৰিছে ৰাজ্য পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কাম কাজ এই অভিযোগ খোদ বিভাগটোৰ কৰ্মচাৰী নগাঁৱৰ হাটবৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীৰ অভিযোগ আৰু আনহাতে এমৰিগা আঁচনিৰ মজুৰি আৰু সামগ্ৰীৰ বাবে অহা পুঁজি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাৰ ফলত স্তব্ধ হৈ পৰিছে গ্ৰামাঞ্চলৰ উন্নয়ন সমান্তৰালকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় কিস্তিৰ ধন মোকলাই নিদিয়াৰ বাবে হিতাধিকাৰীৰ ৰোষত পৰিছে বিভাগটোৰ কৰ্মচাৰী লুইবাৰ্জে কেলেংকাৰী সন্দৰ্ভত অসমত উৎকোচ দিয়াৰ বাবে লুইবাৰ্জে কোম্পানী আবণ্টন কৰিছে বিশাল পৰিমাণৰ ধন লুইবাৰ্জে কেলেংকাৰী সন্দৰ্ভত US ডিপাৰ্টমেণ্ট অৱ জাষ্টিছে প্ৰেৰণ কৰা ফাইল প্ৰদৰ্শন কৰি এই অভিযোগ স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ উল্লেখযোগ্য যে লুইবাৰ্জৰ উৎকোচ কেলেংকাৰী সন্দৰ্ভত US ডিপাৰ্টমেণ্ট অৱ জাষ্টিছে প্ৰেৰণ কৰা 9টা ফাইল স্বৰাজ অসমে অৰ্পণ কৰিছে CBI কিন্তু CBI আৰু EDৰ লেহেমীয়া তদন্ত সন্দেহজনক বুলি মন্তব্য ভৱেন সন্দিকৈ